গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু ৰাতিপুৱা এফালে দেখিছেনে আমি ওলাই যাবলৈ লৈছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰলৈ বুলি। এইফালে দাদা, বৌ, আয়ুশ্ৰী, মই, বা আৰু দেহা যাম, মানে আমাৰ জোনাক যাব। এয়া দেখিছেনে আয়ুশ্ৰীয়ে আমনি কৰিছে মাক বাপেক যাবগৈ বুলি এৰি থৈ। তাৰপিছত এয়া বা আৰু আমাৰ জোনাককো লৈ ল'লোঁ। আমি গোটেইকেইটাই এতিয়া গৈ আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰলৈ। দেখিছেনে আয়ুশ্ৰী ককায়েকক পাই কি যে ফূৰ্তি। আৰু আমাৰ যাওঁতে আজি অলপ দেৰিয়ে হৈ গ'ল কাৰণ ৰাস্তাত বহুত ভিৰ আছিল। কিবা পাতিছিলে চাগে, বহুত গাড়ী দেখিছিলোঁ, ভিৰ হৈ আছিলে। আৰু তাৰপিছত এইফালে আমাৰ ভোক লাগিলে, ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ আৰু বহুত টাইমো হৈ আৰু গ'ল। এয়া এতিয়া খোৱা পৰ্ব চলি আছে। পোৱালীকেইটাই আমনিও কৰিছে, সেইটো কাৰণে বৌয়ে ঘৰৰ পৰাই বনাই আনিছিলে পোৱালীকেইটাই এয়া। কি খাইছা? কি খাইছা? মিচিৰি Oh my god! খাইছা? ইজনী আয়ুশ্ৰী। তাৰপিছতে সিহঁতক খুৱাই বুৱাই মেলি হৈ গ'ল। আমি আকৌ আহি গ'লোঁ। আমিও চাহ খালোঁ দেই, কিন্তু সেইটো দেখুৱাহে নহ'ল। আমি চাহ চিপছ কিবাকিবি খালোঁ আৰু তাৰপিছত আমি এয়া আকৌ আহি আছোঁ। বহুত ভাগৰ লাগিছে, দূৰো আছে। এয়া জোনাকৰ গাটো বেয়া কৰিছে, সি শুই দিছে। এয়া এইফালে আহি বগীবিল দলং পাই গ'লোহি। তাৰপিছতে এয়া আজি জগন্নাথ মন্দিৰত নোসোমাওঁ, আগতে জগন্নাথ মন্দিৰলৈ আহিছোঁ। জগন্নাথ মন্দিৰো পালোহি। দেখিছেনে ইমান দেখিবলৈ ধুনীয়া লাগিছে। আমি জগন্নাথ মন্দিৰ আহিছিলোঁ বাৰু যোৱা বছৰ, তাৰ আগৰ বছৰমানতে গৈছিলোঁ। দেখিছেনে কিমান ধুনীয়া লাগে মন্দিৰটো বাহিৰৰ পৰা দেখিবলৈও। তাৰপিছত আমি আহি আমি টিলিঙা মন্দিৰ পাই গ'লোহি। তাৰপিছতে এয়া শৰাই দিবৰ কাৰণে কিবাকিবি বস্তু কিনিবলৈ দোকানলৈ বুলি আহিছোঁ। আয়ুশ্ৰীক চাওকচোন টোপনিৰ পৰা উঠিছে, কেনেকুৱা কৰি আছে। আৰু এইফালে দাদা, আয়ুশ্ৰী, বা গোটেইকেইটা এনেকৈ শৰাই ল'বলৈ বুলি আহিছে আৰু এয়া লৈছোঁ। দেখিছে নহয়, সকলোৱে তাৰ পৰাই সেৱা কৰি দিব দেই, আপোনালোকৰ সকলোৰে যেন মনৰ আশা পূৰণ হয়। এইফালে আমিও ইয়াত চাকি দিবলৈ বুলি আহিছোঁ। আজি ভক্তৰ বহুত ভিৰ হৈছিল কাৰণ আজি দেওবাৰ, সকলোৱে যিহেতু ছুটি পায়। আৰু ইয়াত দেখিছেনে কিমানখিনি টিলিঙা বান্ধি থোৱা হৈছে। আগতে শুনিছিলোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ বোলে টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয়। कैसा लगा मेरा मजाक? সেইটো কাৰণে ময়ো আজি টিলিঙা এটা বান্ধি দিলোঁ আৰু। তাৰপিছত এইফালে আয়ুশ্ৰী আমনি কৰা দেখি দাদাই অকণমান লৈ গ'ল আৰু এয়া সকলো ভক্তই ইয়াত সেৱা কৰি আছে। তাৰপিছত আমাৰ বাহঁতেও তাত মানে লাইন পাতি আছে আৰু যিহেতু লাইন পাতিব লাগে, বহুত ভিৰ ভক্তৰ। আৰু এয়া আমি গৈ আছোঁ। তাত যি যি কৰিবলৈ কৈছে কৰিছোঁ আৰু দেই, নাজানো কি কৰিলে কি হয়। সেৱা কৰিলোঁ, সেৱা কৰাৰ পিছত এয়া এনেকৈ ৰছী বান্ধিব দিছিলোঁ, ৰছী বন্ধা হৈ গ'ল আমাৰ। তাৰপিছতে দেখিছেনে এতিয়া ভক্তৰ অলপ ভিৰ কমিছে। আৰু আমিও মন্দিৰৰ পৰা ওলাই মেলি আহিলোঁ, ভোক লাগিছে কিবা এটা খাওঁগৈ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ ফ'ল' কৰি থৈ যাব। আজিলৈ বাই বাই।